2020 চনৰ নৱোদয় প্ৰৱেশ পৰীক্ষাৰ প্ৰশ্ন কাকত এইখন। মই প্ৰথমতে মেণ্টেবিলিটি, তাৰপিছতে মেথছৰ, তাৰপিছতে লেংগুৱেজৰ সলিউশ্যন কৰিম বুলি মই ইয়াত থিৰাং কৰিছোঁ। এই লেংগুৱেজখিনি আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে চাই বুজিব আৰু পাঠটো ভালদৰে পঢ়ি তেওঁলোকে উত্তৰটো হয় নহয় চালি জাৰি চাব পাৰিব। এতিয়া মই লেংগুৱেজৰ পাৰ্টটো উলিয়াইছোঁ। পৰ্যটন অনুচ্ছেদ 1 আছে পৰ্যটন। পৰ্যটন মনোৰঞ্জক তথা শৈক্ষিক দুয়োটা হয়। ইয়াৰ 61 নম্বৰত আছে। যদি কোনোৱে বাস্তৱিক শিক্ষা পাব বিচাৰে তেন্তে তাৰ বাবে পৰ্যটন কৰাটো মহত্বপূৰ্ণ। গতিকে অপশ্যন চি হ'ব ইয়াৰ 61 নম্বৰত। তাৰপিছত 62 নম্বৰত আছে নিম্নলিখিত কোনটো শব্দ মনোৰঞ্জকৰ সমানাৰ্থী। ইয়াত শৈক্ষিক, মনোগ্ৰাহী, ভাগৰুৱা, দৃশ্য অৱলোকন আছে। ইয়াত কি হ'ব? মনোৰঞ্জকৰ সমানাৰ্থী, সমান অৰ্থ বুজোৱাটো মনোগ্ৰাহী হ'ব। 63 নম্বৰত খালী ঠাই দি কৈছে স্থানত যাত্ৰা কৰাটো প্ৰাচীন ভাৰতত পবিত্ৰ বুলি ভবা হৈছিল। এইটো প্ৰশিক্ষণ, তীৰ্থ, চহৰ, ব্যৱসায় আছে। তীৰ্থ স্থানত যাত্ৰা কৰাটো প্ৰাচীন ভাৰতত পবিত্ৰ বুলি ভবা হৈছিল। 64 নম্বৰত মানুহে যদি অধিক ডেছ কৰে, খালী ঠাইত দিব লাগে শব্দ এটা কৰে, তেন্তে তেওঁলোকে আনৰ সৈতে একতা অনুভৱ কৰে। গতিকে এইটো মানুহে যদি অধিক পৰ্যটন কৰে, অপশ্যন এ পৰ্যটন শব্দটো ইয়াত হ'ব, কৰে, তেন্তে তেওঁলোকে আনৰ সৈতে একতা অনুভৱ কৰে। গতিকে 65 নম্বৰত ঋষি হ'ল সেইজন ব্যক্তি যি বিদ্বান হয়। অপশ্যন এ হ'ব, যি বিদ্বান হয়, চতুৰ্মুক্ত, ধূৰ্ত নহয়। তাৰপিছত অনুচ্ছেদ 2ত আছে প্ৰতি বছৰে, এইটো অগ্নিৰ ক্ষেত্ৰত। 66 নম্বৰত আছে অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়ে কোনটো শুদ্ধ নহয়। ইয়াত হ'ব তেওঁলোকে নিজৰ জীৱনলৈ কোনো ধৰণৰ সংকট আহিবলৈ নিদিয়ে। তাৰপিছতে 67 নম্বৰটো ইয়াত অপশ্যন চিটো হ'ব। 67 নম্বৰৰ অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ প্ৰস্তুত হয়, 1 মিনিটতে প্ৰস্তুত হ'ব লাগে। গতিকে অপশ্যন এটো হ'ব। 68 নম্বৰত অগ্নি নিৰ্বাপক বাহিনী জীৱনটো হাতৰ মুঠিত লৈ প্ৰস্তুত হোৱাৰ অৰ্থ হ'ল তেওঁলোকে নিজৰ জীৱন সংকটত পেলায়। তাৰপিছত 69 নম্বৰ নিজ হাতেৰে চলোৱাৰ অৰ্থ হ'ল নিজ হাতেৰে কাম কৰা। 69 হ'ল। তাৰপিছত 70 নম্বৰ সংগঠিত হোৱাৰ অৰ্থ হ'ল ঘটা। হেমাই যিটো চেপ্টাৰ থাকিব, হেমাৰ নিজৰ বিচনাত বাগৰি কোঠাৰ চিলিঙত লাগি থকা তৰাবোৰলৈ চাই আছিল। তাই দুখী হৈ আছিল কিয়নো কোনোটো পোচাকে তাইৰ ফিট হোৱা নাছিল। এইটো পাঠটোৰ অনুচ্ছেদ 3 পাঠটোৰ 71 নম্বৰত আছে। হেমাই বিচনাত বাগৰি আছিল কিয়নো তাই ভাগৰুৱা আছিল। তৰা চাবলৈ ভাল পাইছিল, ভাবি আছিল কি পিন্ধিব, এলেহুৱা ছোৱালী আছিল। তাই আচলতে ভাবি আছিল কি পিন্ধিব, সেইটোহে অপশ্যন নম্বৰ চি হ'ব। 72 নম্বৰত তাই কোনো পোচাকেই পিন্ধিব পৰা নাছিল কিয়নো তাই নাজানিছিল কি পিন্ধিব, সেইটো নহ'ব। সেইবোৰ তাইৰ গাত ফিট হোৱা নাছিল। অপশ্যন ডিটো হ'ব। সংগ্ৰহৰ সমানাৰ্থক শব্দ হ'ল একত্ৰিত কৰা। হেমা আছিল কেনেকুৱা বিধৰ? লোভীয়া, স্বাৰ্থপৰ, কৃপণ, দানী। হেমা আছিল আচলতে দানী। অপশ্যন বি হ'ব। 75 নম্বৰ দান কৰাৰ বিপৰীত শব্দ হ'ল দিয়া, লোৱা, ভগোৱা, খৰচ কৰা। দান মানে দিয়া, গতিকে তাৰ বিপৰীত হ'ব লোৱা। অপশ্যন বিটো হ'ব শুদ্ধ। তাৰপিছত আছে সঠিক অনুচ্ছেদ 4 সঠিক আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ তুমি শাৰীৰিক ৰূপত সক্ৰিয় হোৱাটো আৱশ্যক। এই চেপ্টাৰটোৰ অনুচ্ছেদ 4 76 নম্বৰত এই অনুচ্ছেদৰ মুখ্য উদ্দেশ্য হ'ল আমাক ডেছ লাভৰ বিষয়ে জনোৱা। চাইকেল চলোৱাৰ লাভৰ বিষয়ে জনোৱা এই চেপ্টাৰটোৰ মুখ্য উদ্দেশ্য সেইটো। গতিকে 77 নম্বৰত যেতিয়া লেখকে কৈছে যে চাইকেল চলোৱা পৰিৱেশৰ বাবে ভাল, তেন্তে ইয়াৰ কোনটো শুদ্ধ নহয়। ইয়ে বাতাৱৰণ প্ৰদূষিত নকৰে, সেইটোও নহয়। ইয়াক সকলো আয়ুৰ লোকে চলাব নোৱাৰে। ইয়াত কৈছে যে কেঁচুৱাইটো চাইকেল চলাব নোৱাৰে, গতিকে ইয়াত
আটাইখিনিয়ে শুদ্ধ দেখা গৈছে। তো ইয়াক সকলো আয়ুৰ লোকে চলাব নোৱাৰে, অপশ্যন ডিটোহে ইয়াত শুদ্ধ হ'ব। নিষ্ক্ৰিয় শব্দৰ বিপৰীতাৰ্থক শব্দ হ'ল সক্ৰিয়, অপশ্যন এ। কম প্ৰভাৱী ব্যায়াম হ'ল যিয়ে ভাগৰুৱা নকৰে, অপশ্যন এ শুদ্ধ হ'ব। 80 নম্বৰত আছে নিয়মিত ৰূপত চাইকেল চলোৱা আমাৰ বাবে সহায়ক কেৱল এইটোৰ বাহিৰে, কোনটোৰ বাহিৰে? গুৰুতৰ দুৰ্ঘটনাৰ পৰা বচোৱাৰ ক্ষেত্ৰত এইটো অপশ্যন চিটো হ'ব। মই এফালৰ পৰা প্ৰথমতে মেণ্টেল এবিলিটি, তাৰপিছত মেথছ আৰু লেংগুৱেজৰ উত্তৰখিনি এফালৰ পৰা কৈ দিলোঁ। ছাত্ৰ ছাত্ৰীয়ে চাই নিজৰ পাঠ চিৰিজ মানে কুৱেশ্যন পেপাৰৰ চিৰিজ নম্বৰ চাই তাৰ লগত পাঠৰ কুৱেশ্যন নম্বৰ চিৰিজ ইয়াত আছে এন চিৰিজৰ এইটো, গতিকে প্ৰত্যেক চিৰিজৰ কুৱেশ্যনবোৰ বেলেগ বেলেগ থাকিব। চেপ্টাৰৰ কুৱেশ্যন নম্বৰবোৰ বেলেগ বেলেগ থাকিব। গতিকে তাৰ লগত মিলাই চাই কোনে কিমান নম্বৰ পাব সেইটো অনুমান কৰিব পাৰিব। এইখিনি মই সহায় কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ বাবে। ধন্যবাদ। আৰু লগতে এই যিটো ছবি ভাষা জ্ঞান আৰু অংকৰ এইখিনি শ্বেয়াৰ কৰিব, তাৰপিছতে লাইক কৰিব আৰু বেল আইকনটো